নমস্কাৰ সকলোকে। আজি আজি মানে কি আছে উৰুকা, তো মই আনিছোঁ পিঠাগুড়ি খুন্দিবৰ কাৰণে। এতিয়াহে আনিছোঁ মানে ক'বলৈ গ'লে। তাৰপিছতে এয়া হ'ল আমাৰ দোকানা। তাৰপিছতে মই খুন্দাই ল'লোঁ এয়া পিঠাগুড়ি। তাৰপৰা গ'লোঁ মই ওচৰতে বহা বজাৰলৈ বুলি। গৈ আকৌ বাৰ ঘৰত বহি লেকচাৰ বহুত টাইম মাৰি সকলোখিনিতো দেখুওৱা নাই, অকণমান দেখুৱাই গৈছোঁ। চাই যাব দেই, ভিডিঅ'খিনি সকলোৱে চাব আৰু মৰম দিব বুলি আশা কৰিছোঁ। সকলোৱে নিশ্চয় ভালে কুশলে গ'ল উৰুকা, আমাৰো গ'ল। এয়া খুৰা, মা, দেউতা, দাদাহঁত, ভাইটি চব বহি আছোঁ আমি, চব জুইৰ ওচৰতে বহি। আমাৰ বিশেষ একো নাছিল, মাছ আছিল আৰু সেয়াই খানা হিচাপত। মানে মোৰ মায়ে মাংস নাখায়, চ' ভাবিলোঁ মাছকে খোৱা যাওক, কিন্তু আমি মাছেই পোৱা নাছিলোঁ, জানে নাই। খুৰাহঁতৰ দোকানৰ দাদাজনে ক'লে বোলে মাছ তেওঁ লৈ আহিব। আমাৰ সেইকাৰণে ভাবিলে মাহঁতে ঠিক আছে আনিবৰ কাৰণে, মাহঁতে গুৰুত্ব নিদিলে, তো মাছ নাছিলে। তো ফাইনেলি পালোঁ। বাকী আমি বহুত টাইম এনেকৈয়ে বহিলোঁ। তাৰপিছত মই আকৌ ফুৰিব মানে ঘপককৈ ওচৰৰ মানে খুৰীয়ে ঘৰলৈ, সন্মুখৰ বৰ্তাহঁতৰ ঘৰত মানে ওলাই যাওঁতে মই আকৌ এফালে গুচি গৈছিলোঁ। বাকী এয়া চাই থাকিব। এয়া বহিলে ডিম বইল কৰি মোৰ দেউতাই ভাল পায় মানে খাই। মই খাব নালাগে, তথাপিও মই খুৰাত উস্তাদ। তাৰপৰা আকৌ এপাক চবৰে ঘৰলৈ যাতে চক্কৰটো ইহঁতক দিছে, ইমান দুষ্ট কৰি আছে। ফোন বা সি হিৰ' ফোনটো শুই চাইছে, তাকে বোলো অকণমান দেখুৱাওঁ। বাকী সকলোৱে বহুত ভালকৈ এনজয় কৰিলে চাগে। ভিডিঅ'টো বাৰু মই এণ্ড কৰা নহ'লগৈ। এয়া আমি বাৰী ৰখিবলৈ আহিছোঁ। কাৰ বাৰী? মুনৰ বাৰী আছে, বহুত বস্তু আছে, চুই আনিব বুলি বৰ্তা শুই আছিলেহি। তাৰপিছত বৰ্তা এতিয়া ভাত খাব যাব, সেইকাৰণে আমি বহি আছোঁ। ময়ো টুপিটো এইটো নতুনকৈ কিনিছোঁ, দেখা নাই চাগে মোৰ মানুহে। পুতুলৰ টুপি, কেছ নাই। আমি এয়া বৰ্তা ঘৰলৈ যায়, ভাত খাবলৈ যায়। বৰ্তা ভাত খাবলৈ যায় বাৰু, আপোনাকো দেখাইছোঁ অকণমান। এই ভিডিঅ' কৰিছোঁ, থাকি যাব এইবোৰ। তাৰপিছত এয়া বাৰীখনলৈ আহিলোঁ আৰু বগৰী আনিব গৈছে দুটা। 25ৰ মাঘৰ বিহু। এয়া বাই বাই। যাওক, আমি আকৌ লগ পাম নতুন এটা ভিডিঅ'ৰ সৈতে। ধন্যবাদ। বাৰী বগৰী আনিছে, চাওঁ তলেৰে বিলাতী বগৰী। থেংক ইউ। এইটো সৰুটো ন? নহয়, ডাঙৰ হ'লে চাম আহিব। কেলৈ পকি গ'ল তেতিয়াহ'লে? পকা নাই কলিতে ৰং, সেইটো সিহঁতে চিঙি মাৰিব জানা নাই, অকণমান কেটাকে বোলে। খাবলৈ ভাল নহ'লে কি হ'ব? কি কৰিম গুণগুণ? ধুনীয়া হয়। এয়া দেখিছে নহয়, আমি য'তে পাওঁ ত'তেই নাচোঁ। মানে আধা পাগৰ লগতে বাটত এয়া লৈ নাচিছিলোঁ। মানে স্পীকাৰ মানে গান বাজি আছিলে ন, বাকী মিউট কৰি দিলোঁ। পূৰা যি টি কথা কৈ আছোঁ, সেইকাৰণে মিউট কৰি দিয়া হৈছিলে। আমি ভাত মই খাই আমি এতিয়া চব নামঘৰত তেনেকৈ জুই ফুৱাই আছোঁ। অকণমান দেৰিকৈ আমি মিছনত যাবও পাৰোঁ। হেপী বিহু। আমি চোৱা, আমি নামঘৰ হেৰা আজিৰ মানে নেক্সট ডে আৰু মই জলপান লৈ লৈছোঁ, কিন্তু মই খোৱা নাছিলোঁ। দেউতালৈ মানে বাঢ়ি আনিছিলোঁ, মই অকণ খাই চাইছিলোঁ। টেঙা দৈ আৰু চিৰা, ইমান টেঙা আছিল। দেউতাক তাকে কৈ আছোঁ, দৈখিনি বৰ টেঙা। চাই থাকিব। খুৰা ঘৰত আহিছোঁ বিহুৰ দিনা খাম বুলি, লগত মই চাৰ্জাৰ লৈ থাকোঁ দেই। মামা এয়া আমাৰ অদ্ভুত সন্তা। হেণ্ডচাম। এইটো আমাৰ খোলা বুঢ়া।
নুচুৱে এইকেইটা আমাৰ পোৱালি দেই খেলি আছে আজি মানে বিহু খুৰাখনে মাতিছিলে জলপান খাবলৈ মই আহি দেখিলোঁ ভাত মানে গাপ দিয়া মই গাপ দিয়া নাখাওঁ তাৰপিছত দেখিলৈ কিন্তু নহয় খাই দিয়াটোৱে ভাল হ'ব বুলি ভাবি খাই দিলোঁ গাপ দিয়া কিবা চব্জি আছিলে তাৰপিছতে আৰু কিবা গাহৰি আছিলে তাৰপিছতে এনেকৈ খাই ধুনীয়াকৈ এতিয়া যাম আমি ফটোশ্বুট কৰিবলৈ বিহু বুলি মানে মই আজি ৰাতিপুৱা দুবাৰ ভাত খালোঁ দেই এবাৰ এই বৰ্তাহঁতৰ ঘৰত সন্মুখৰ এবাৰ ঘৰত দুবাৰ ভাত খাই দিয়ে মোৰ ভাত বেছি হৈ গ'ল তথাপিও খুৰা ঘৰলৈ গৈ খাব এৰা নাই মই মাতিছিলে জলপান খাবলৈ কিন্তু মই নাখাওঁ দৈ গাখীৰ সৈতে দৈ গাখীৰ অকণ খাম বুলি দিলোঁ তাৰপিছত ভাত দেখি ভাত খাই দিলোঁ চাটনি এটা বনাইছিলে বাকী এতিয়া বাই ধন্যবাদ সকলোকে চোৱাৰ বাবে